তো সাবস্ক্রাইব করে দেয় না ভিডিওগুলো ভালো লাগে তোমরা দেখেন হ্যাঁ মেসনি তোলেন আমি তো শুনছিলাম কি এই যে মেক্সি তোলেন কি হেন লাগছে এটা মোবাইল না আইফোন আইফোন টিভার বন্ধ হইছে কিটো এটা কথা কবা লাগে না গাড়ি চলাই চলাই এনজয় কৰি আছো দুপাখি মেলি হমিৰে আহি দিয়ে বানি দিয়ে ফাগুনৰে খবৰ Guys, good morning from Borpeta Road. So hi and hello everyone and welcome back to my YouTube channel Rupam Bhai. So guys, আজিৰ ব্লগটো হ'ব আমাৰ মানে আজি নিজৰ ঘৰত আলহী খাব যাব ওলাইছো আমি। বাইদেউ আহিছে যোৱাকালি আহিছে তো আমি আছিলো বৰপেটা ৰণৰ পেহিহঁতৰ ঘৰত। তো আমি ইয়াৰ পৰা যাব ওলাইছো আমাৰ পেহিহঁতৰ বাইদেউ তাৰপিছত পৰক আমি এনেকে যাব ওলালো। তো বাইদেউক মানে আহাতে লৈ আহিম। তো গাড়ী চলাব পাৰো নে আপোনালোকে সেইটো গম নাপায় তো সেইকাৰণে ভাবিছো আজি আপোনালোকক দেখাই দিম যে মই গাড়ী চলাব সঁচাকে পাৰো। তো আপোনালোকে চাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আৰু পুৰা এনজয় কৰিব। তো গাইস আমি বৰপেটাৰ পৰা যাব ওলাইছো ঘৰত যাম আমি ভিডিঅ'টো থাকিলো একদিন কেনেকে গাড়ী চলাই আপোনালোকক সেইটো দেখাম আজি কেনেকে মানে এটা ট্ৰিক আছে ট্ৰিক এণ্ড টিপছ আছে আপোনালোকক সেইটো দিম ফাইনেলি আমি ওলালো এতিয়া যাওঁ আমি আৰু চাওক চাবি গাড়ীৰ চাবি এনেকুৱা এই চাওক আপোনালোক গণিবই নোৱাৰিব ইয়াতে কিমান পাত চাবি আছে এইখন দেখিছে গাড়ীখন তো এইখন লৈ যাম আজি গ্ৰেণ্ড আইটেম লৈ যাম আজি এইখন গাড়ীখন চাওকচোন কেনেকে লেতেৰা হৈছে ধূলা চোলা লাগি একেবাৰে বাৰু যিয়ে নহওক এই গাড়ীখন মানে বহুত দিন চলোৱা নাছিল সেইকাৰণে আজি ভাবিছোঁ অলপমান ৰাইড কৰি আহোঁ বঢ়িয়াকৈ ঘৰৰ পৰা চ' গাইজ গাড়ীত বহিলোঁ আৰু এতিয়া সেইটো চাওক চাকু দেখিছে পুৰা একদম লাগিব ইফালেৰে তো হাফ পেডেলত চলাম আজি হাফ পেডেল নিউট্ৰেল কৰি ল'ব লাগিব আগত তেনেকৈ মোৰ আৰু গাড়ী চলোৱা অভ্যাস আছে বাৰু আপোনালোকে নাভাবিব যে মই নোৱাৰিম বুলি তো এতিয়া ধুনীয়াকৈ গাড়ীখন উঠি কিনে আমি যাওঁ আৰু গৰম দিছে বাপৰে বাপ কি ৰ'দ দিছে আহোঁতে আমাৰ পৰগুহে চলাব তো যাওঁতে মানে মই চলাম আজি এয়া বাইদেউ আহিছে তো কেনে আজি ফুল এক্সাইটেড না পুৰা একদম আজি কিন্তু মই গাড়ী তলত চলাম বুলি ভাবছো গাইছ হাফ পেডেলত চলাম বুলি ভাবছো হাফ পেডেল চলাম আজি তাৰমানে জয় শ্ৰীৰাম গাইছ আজি ফুল এক্সাইটেড পুৰা একদম বৰপেটা ৰোডত ফাৰ্ষ্ট টাইম আজি মই গাড়ী চলাম এনেকে এটা আমি ভুল কাম কৰিছো কি আমি সিট বেল্টটো মাৰা নাই সিট বেল্টটো মাৰি লওঁ সিট বেল্টটো লৈ ললো এতিয়াহে মজা চাওক চাওক এইফালে পাহাৰ আছে ৰাইট চাইডত চাওক আপোনালোকে শিলৰ পাহাৰ একেবাৰে মানে এইবিলাক মাটি চাটি তুলিছে ৰাস্তাৰ কাম কৰি থকাৰ কাৰণে ব্ৰিজখন বনাই আছে তো যাৰ কাৰণে মানে এনেকুৱাকে আহিব লগা হৈছে নহ'লে ব্ৰিজখন হ'লে ডাইৰেক্ট চিধা চিধি যাব পাৰিলো হয় তো দুৰ্গা পূজাৰ কাৰণে মানে এনেকে ভিৰ হৈ আছে কাৰণ দুৰ্গা পূজা যিহেতু 21 তাৰিখ আহি পাইছে আপোনালোককো মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো তো এতিয়া আমি এনেকে গৈ আছো বাৰু ভিৰ সেইকাৰণে হৈছে বজাৰ চজাৰ কৰিব যিহেতু আহে তো এনেকে ভিৰৰ মাজেৰে অতিক্ৰম কৰি গাড়ী চলোৱা ইমান সহজ কথা নহয় এয়াই হৈছে গাইজ বৰপেটা ৰোড ফাইনেলি আমি নেশ্যনেল হাইৱেত উঠিলো বাইদেউ কেনে পাইছা মজা না বৰক কেনে পাইছা মজা চলাইছো না পাৰফেক্ট একদম বঢ়িয়াকে চলাই আহিছো তো চাওক এনেকে আহি আছো বাৰু বেছি স্পীডত চলোৱা নাই যিখিনি লিমিট সেই হিচাপত চলাইছো যিহেতু ৰাস্তাত আমি 80ৰ ওপৰত যাব নোৱাৰো তো 80 লৈতে চলা নাই আমি তো সেইখিনি পালো আমি বেকি নদী চাওক আপোনালোক मेरा भी होगा थोड़ा मेरा भी होगा अपना आसिया इतनी सी हंसी इतनी सी खुशी इतना सा दुख पासे जाए होले होले जिंदगी थोड़ा सा तेरा भी होगा थोड़ा मेरा भी होगा अपना आसिया গাইজ যিহেতু ব্লুটুথে আমি মানে বহুত চেষ্টা কৰিছো ব্লুটুথে মানে কাম কৰা নাছিল বহুত টাইম ধৰি তো আমি মানে মুখেৰে মানে গান চান গাই কিনে এনেকে এনজয় কৰি আছো বুকুতে জুই প্ৰিয় পাইছে মহৰে মৰম নেউচি জ্বলি জ্বলি ৰ'ল মাথো চাই কেনে গাইজ পুৰা এনজয় কৰি আছো নে আমি গাড়ী চলাই চলাই এনজয় কৰি আছো দুপাখি মেলি হমিৰে আহি দিয়ে বানি দিয়ে ফাগুনৰে খবৰ তুমি ৰোৱা যেন মূল আহিবা নাহে ঘুমতি আহিবা ৰাতি বেলেগ কৰিছে হ'ব নোৱাৰো মচি
আঘাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীতত কিদৰে পাহৰো মেলা অতীতত কিদৰে পাহৰো চেং মাছ পাইছে গৰৈ মাছ পাইছে আৰু কি আছে আৰু কি আছে আৰু একটা একটা ধৰবা লাগছে কুচিয়া আৰু ফিফিকৰি আছে তো গাইস বঢ়িয়াকে মস্তি কৰি কৰি আহি পালো আমাৰ এইখিনি লোকেশ্যন ডেষ্টিনেশ্যন আমি মোটামুটি পালো গাইস আমি আহি পালো আমাৰ ঘৰত এতিয়া তো বঢ়িয়াকে আহি পালো গাড়ীখন ভালে চলালো আৰু মই তো নিজে নিজৰ প্ৰশংসা কৰিব লাগিব কাৰণ ইহঁতে বেছি প্ৰশংসা নকৰে তাৰমানে চ' লগ কৰি থলো গাড়ীখন আৰু পাকঘৰত যাই কিনে মাক দেখাই আছো ইফালে আমাৰ মা আছে ইফালে আৰু ইফালে পেহী আছে ভাল না খবৰ পেহী ভাল না ভাল না কি লিখি আছে দাদা মই মানে মেনেজাৰৰ কাম কৰি আছো মেনেজাৰৰ কাম না এই বুথ কমিটিৰ সভাপতিটো গতিকে কিছুমান ৱেলফেয়াৰৰ কাম কৰি আছো ৱেলফেয়াৰ আচ্ছা ঠিকে আছে তো মানে আমাৰ খুৰা হয় খুৰাই মানে এনেকৈ কাম কৰি আছে মই দাদা বুলি মাতো যিহেতু তো হাল্লা চাওক আহি পোৱাৰ পিছতে কাপোৰ চাপোৰ খুলি পুৰা একদম আহি পালো এতিয়া চাহ খাম আমি তো এতিয়া চুজি খাই দিওঁ আৰু একলাই গাই চুজিয়ে নাই ইয়াতে ভাজাও আছে তো এই টেমাটোৰ ভিতৰত আৰু ইফালে আছে বিস্কুট চুজি খাম ভুজিয়া খাম আৰু বিস্কুট খাম আৰু লগতে চাহ খাম আৰু চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম এই হৈছে না তোৰ মোৰো লাগছে পটাপট উলিয়া কি কমে গাইছ ইয়াত নহয় বাপৰে বাপ মোৰো লাগছে অহে মানে বেলেগ নাভাবি আপোনালোকে মোৰ গা ধোৱা লাগছে তাৰমানে গা ধুব যাম এইবাৰ কাৰণ অলপ আগতে আমি ভাত চাতো খাইছো তো সেইখিনি নেতাও গা পা ধুই কিনে পুৰা ফ্ৰেছ হৈ আহিলো তো আমি এতিয়া যাব ওলাইছো অলপমান ফুৰিবৰ কাৰণে তো মেচনিত দলঙৰ ফালে যাম বুলি ভাবিছো আমাৰ পেহীহঁতৰ বাইদেউ তাৰমানে কৈ আছিল যে আমি যে ৰিলচ বিলাক বনাই থাকো সেইখিনি ঠাইত বাইদেউৰো যাবৰ মন গৈছে তো মই সুধি আছিলো অলপ আগতে আজি যিহেতু গাড়ী চাড়ী চলাই আহিছো তো বাৰু কেনে লাগিছে আজি আহি ভাল লাগছে কিন্তু কেইবাৰ ষ্টাৰ্ট বন্ধ হৈছে সেইটো এটা কথা ক'ব লাগে না 4বাৰ গাড়ী তাতে বন্ধ হৈ গৈছিল মোৰ তো সেইটো মানে অলপমান লাজ দিছে সি মোক কি হ'ব আৰু উপায় নাই ইমান ভিৰ তো এনেকে মানে লাচে দিছে হা চাবি লাগে কি হ'ব চলাং মই এইবাৰ যাতে চলাব কি হ'ব গাইছ কি চাবিবেত বোলে পৰক ভাইক লাগে বোলে তো চাবিবেত মই তাক কেনেকে দিবা পাৰো সি বাইকে চলাব নাজানে এই চাবিবেত মানে সিটো গম নাপায় না এইবেত যে চাবি সি মোবাইল বুলিও ভাববা পাৰে এইটো ল তো কি দিছা কি হেন লাগছে এটা মোবাইল না আইফোন আইফোন মোবাইল বলে গাইছ চাবিবেত বলে ভালে চাং মোক দেখুৱাই এই চাবি চা এই চা এই টিভি দিয়াৰ লগে এই ওলাই গেল এতিয়া গাড়ী চলাই সি এই চাবিবেতো চিনি নাপায় সি এই তোমাৰ হৈছে না নাই সন্ধ্যা লাগে আৰু গম পাইছে না ফাইনেলি আহি পাইছে ৰে বাইদেউহঁতক ৰখি বাপৰে বাপ এই ইমান দেৰি লাগে না বাপ্পা ঐ এই ধুনীয়া মানুহ না তো চলাবি সি চলাব বোলে গাইছ এই চাবি দিয়া ফুটা এটা বিচাৰি পাবি না নাপা হেৰি ৰেডি গাড়ী বেৰা চেৰা ভাঙি কমাই সোমাই যাব গম পাইছা কি হ'ল উঠলি যে চিটৰ পৰা কি হ'ল দেখছা কি বোলে গাইছ বিৰাট গাড়ী চলাই বা বহি মেথে নুঠি গেল চাবি বেৰাতে সোমাই থৈ তো গাইছ এতিয়া আমি ধুনীয়াকে ওলালো আমাৰ পৰক ভাই আছে এইফালে তো ভাই কেনে ভালে মজা 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 আৰু এইফালে বাইদেউহঁত Hello guys, welcome to our Bhaiti's vlog. Rupam, Assamese নহয় ৰূপম ভাই বৰ্তমান নাম চেঞ্জ হৈছে Oh, Rupam bhai. ৰূপম ভাই ইয়ো Rupam bhai চ্যানেলটা সাবস্ক্রাইব করে দেন হ্যাঁ আর ওর না ভিডিও গুলো ভালো লাগে তোমরা দেখেন হ্যাঁ সবাই দেখবেন আর লাইক তো করে দেবেন ভুলবেন না কিন্তু হ্যাঁ আমরা একটু জায়গায় যাই আপনাকে সারপ্রাইজ দেবেন মেসনিত দলঙে মেসনিত দোলেং আমি তো শুনছিলাম কি এই যে মেক্সিট দোলেং পুরা কমেডি আমি এনজয় কৰি আছো আপোনালোকে চাব তেওঁৰ ভিডিঅ'টো চাই পেলাই লাভ কৰি দিব লাইক কৰি দিব আহি পালো এইখিনি হৈছে মেচনিত দলঙত তো ইয়াতে মানে বাইদেউহঁতক ফটো চটো উঠালো অলপমান আৰু ইয়াত চাওক পোষ্ট দিব তো এতিয়া ভিডিঅ' চিডিঅ' বনাব আমাৰ পৰক ভাইক মানে লৈ আহিছো ভিডিঅ' চিডিঅ' কৰিবৰ কাৰণে ভিডিঅ'গ্ৰাফাৰ আৰু ইফালে ইহঁতে মানে আছে আমাৰ হিৰইন দুটা আজি গাইছ আমাৰ বাইদেউহঁতে বঢ়িয়া কমেডি কৰিছে কিন্তু মজা লাগছে পুৰা একদম ইয়াৰ পৰা আমি এতিয়া ওলাও আৰু কাৰণ বহুত দেৰি হৈ গ'ল
মানে প্লেনিংটো আমাৰ চেঞ্জ হৈ গ'ল সৰভোগত যাই কিনে আমি ভাবিছো কফি খাম বুলি তো আপোনালোকক দেখাই আছো আমি খাম আজি ডেংগুৰ দোকানত যাম আজি গাইজ এনেকে গৈ আছো আমি সৰভোগত আহি পালো আৰু এইফালে আমাৰ ডেংগু হৈ আছে কি খবৰ ভাল না বঢ়িয়া ষ্ট্ৰং কফি লাগিব আমাক ষ্ট্ৰং কফি কফি খাব আহিলো আৰু এইটো কেক লৈছো আৰু এইফালে হৈছে কচুৰি আছে আৰু এইফালে হৈছে দালি পিঠা এইটো বোলে কিবা বোলে দালি পিঠা বোলে ক'ত পিঠা হেন দেখি না তোৰ নাম হ'ব লাগিছিল দালি কেকৰা কেকৰি হ'ব লাগিছিল কফি আহি পাইছে এইটো বোলে কিবা স্পেচিয়েল কফি বোলে চাকৰি কৰা শুনি পাইছো তো সেইকাৰণে সিহঁতে বাৰু দিব বিলটো আমি মানে এনেই ফকতীয়াকে খালো আৰু আহি ডাইৰেক্ট আহি পালো আমাৰ ঘৰত তো অলপ পিছত আপোনালোকক দেখাই আছো আমাৰ আৰু দুজন মানে আহিব লগা আলহী আছে এতিয়া আমি যাব ওলালো বৰপেটা ৰোডত আমি ডাইৰেক্ট যাম তো তাত গৈ কিনে লগ পাই আছো আপোনালোকক আৰু দেখাই আছো আলহী দুটাত ভালে ভালে আহি পালো আৰু আপোনালোকক আলহী দুজন দেখাই আছো মই এবাৰ তো ইহঁতে বাৰু আহিছে অলপ আগতে তো কিমান টাইম ৰখিছা বোলে তোমালোকে 1 ঘণ্টা আহি ইয়াতে ৰখি আছে আৰু এইফালে আমাৰ মনো পাই আছে বৰ্তমান 8:30 হ'ল 7টা বজাত 1.5 ঘণ্টামান ৰখিছে বোলে ইহঁতে বাহিৰত তো যিহেতু আমি আহি পোৱা নাছিলো সেইকাৰণে ইহঁতে ৰখিব লগা হ'ল তো যিয়ে নহওক ব্লগটো আজি এইখিনি আছিল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ব্লগত লগ পাম আপোনালোকক আজিলৈ টাটা বাই বাই ধৰিয়ানা বান্দাৰে হৈছে আজি